নমস্কাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে, ময়ো ভালে কুশলে আছোঁ। আৰু এতিয়া ভাত পানী বনাই আজৰি হৈ অলপ ৰ'দত বহিছোঁ। ৰ'দটো আজি অকণমান ধেমেকা কৰিছে আৰু এফালে যাবও আছে, সেইকাৰণে বোলো নেল পলিচ লগাই আছোঁ ৰ'দত বহি বহি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ক'তনো যাওঁ কি কথা আপোনালোকে সকলো দেখাই যাম। এটা মানে বহুত ধুনীয়া জেগালৈ যাম, আপোনালোককো লৈ যাম, চাই থাকিব শেষলৈকে দেই। এতিয়া নেল পলিচ লগাই লওঁ। নাচ বাগ কৰি ভাল পোৱা মানুহে ননচাকৈ থাকিব পাৰি জানো? সেইকাৰণে কামৰ মাজত হ'লেও দুপাকমান ঘূৰি ঘূৰি নাচি ল'লোঁ আৰু। ৰিলছ দুটাও বনাই ল'লোঁ। এতিয়া আকৌ কেক এটা বনাবলৈ আছে, সেই কেকটোকে বনাওঁগৈ বোলো, আপোনালোককো দেখাওঁ। কাৰোবাৰ যদি মানে মইনো কেনেকৈ বনাওঁ, কিছুমানে নেজানিবও পাৰে, প্ৰায় জানেই বাৰু, কিন্তু কিছুমানে নেজানিবও পাৰে। সুবিধা হ'ব বুলি আপোনালোককো দেখাওঁ। মই প্ৰথমে সেই একাপ জোখৰ কেকৰ কাৰণে কণী 3টা লৈ লৈছোঁ, ভাঙি ল'ব মিক্সিত। মই মিক্সিতে সহজতে বনাবৰ কাৰণে ৰেডি কৰিছোঁ। কণী 3টা লৈ ল'লোঁ। তাৰপিছত চেনিখিনি গোল খাব লাগিব যে, সেইকাৰণে চেনি একাপ আৰু হাফ কাপ, দেখিছে না, হাফ দিছোঁ, একদম ফুলকৈ নাই দিয়া, হাফ কাপ পানী দি দিব। আৰু কণীৰ চেনটো নাহিবৰ কাৰণে মই ইলাচিকেইটাৰ মানে গুটিকেইটা উলিয়াই লৈছোঁ, দি দিব। নিদিবও পাৰে কোনোবাই যদি বেয়া লাগে গোন্ধটো। তাৰপিছত এইখিনি এতিয়া মিক্সিত দি ল'ম। আমি 1 কাপ ময়দা লৈছোঁ। তাৰপিছত গাখীৰ, পাউডাৰ গাখীৰ ল'ব, মানে আপোনালোকে নল'বও পাৰে, এইটো স্কিপো কৰিব পাৰে, মই লৈছোঁ আৰু 2 চামুচ। আৰু বেকিং পাউডাৰ হাফ চামুচ লৈছোঁ। এইখিনি ভালকৈ চালি লৈছোঁ। চালি ল'লে কি হয়, গোটা গোটাখিনি নাথাকে আৰু। এইখিনি মিক্সিত দি লোৱাখিনি এতিয়া ইয়াত অলপ অলপকৈ ঢালি ল'ম। চব এনেকৈ ফেটি ল'ব অলপ সময়। আপোনালোকে যদি এনেকৈ এটা এইফালে যদি ফেটে নহয়, এনেকৈয়ে ফেটিব, আকৌ এনেকৈ ফেটি নিদিব।
বেছিকৈ ফেটিব নালাগে, নেফেটিলেও হয়। খিনি হৈ গ'ল। ইয়াৰ পিছত কেক টিন এটা ল'ব। ইয়াত অকণমান তেল দি ল'ব। তেল দি ভালদৰে চবফালে সেনাই ল'ব। ইয়াৰ চাইডত পেপাৰ এটা কাটি থৈছোঁ। চাইডতো তেল ভালকৈ লগাই ল'ব, তেতিয়াহে কেকটো লাগি নধৰিব। ফেটি থৈ দিয়া এইখিনি এতিয়া ইয়াত দি ল'ম। কেকটো এতিয়া 45 মিনিটৰ কাৰণে দি থৈ দিছোঁ। মাজতে এবাৰ চেক কৰিব আহিম। আৰু এইটো আমাৰ বহুত পুৰণা অভেন হয়, আপোনালোকে দেখি আকৌ লেতেৰা চেতেৰা বুলি নক'ব। এইটো কি হেৰি দাম হ'ল নাই? অমা মনু আহক। মজা টেঙা খাইছোঁ, বহুত দিনৰ মূৰত টেঙা খাইছোঁ দেই, মজা। মাক স্মৃতি হিচাপে থৈ দিম আমি এনেকৈ। মুনু মানে ভিডিঅ' কৰাত ব্যস্তটো, সেইকাৰণে মুনু মানে ওলাব নোৱাৰে আৰু। অঁ মুনু ওলাব নোৱাৰে, ভিডিঅ' কৰি পূৰা ব্যস্ত। টেঙা খায়ো আহিলোঁ, খাই আহিলোঁ। এফালে কেকো হ'ল। সেয়া ৰ'ব আপোনালোকক ভালকৈ দেখাইছোঁ। ডাঙৰকৈ কাটি দিওঁ। এটা কেক ইমানখিনি ওলালে, কাটি দিলোঁ। চব কি মজা হৈছে। আজি আমাৰ খানাত আছে এই দালি আৰু কি আছিলে এইটো টেঙা মৰা দি বনাইছোঁ। তাৰপিছত লাই শাক। মা আৰু দেউতা নাই, আজি হেৰি দহা আছে ওচৰতে, তালৈ গৈছে। তাৰপিছত এইখিনি হৈছে কলডিল আলু পিটিকা, কিটা লাই থুৰি এনেই মানে ফ্ৰাই কৰা হৈছে। তাৰপিছত এইটো বহুতৰে প্ৰিয় হ'ব পাৰে, এয়া হৈছে শুকতি বিলাহী পিঁয়াজ আদা নহৰু এনেকুৱাকৈ বনোৱা চাটনি, শুকতি চাটনি এইখিনি। এয়া অথনি ব্ৰেকফাষ্টত খোৱা ৰঙালাও ভাজি আছিলে, লগতে আৰু আছে বইল ডিম। এইকেইটাই আজি আইটেম দুপৰীয়া।
খাই বৈ ৰেডি হৈ এতিয়া যাবলৈ ওলাইছোঁ। কেনেকুৱা লাগিছে ক'বচোন। আৰু এই ঠাণ্ডা দিনত যে ইমান চুৱেটাৰ পিন্ধি যাব লাগে নহয়। আমি এতিয়া ওলাই আহিছোঁ, এতিয়া ৰাস্তাত গৈ আছোঁ। আমাৰ এইডোখৰতে অভাৰব্ৰিজ এখন বনাইছে। ইমান ধূলি নহয় এডোখৰ জেগা, আপোনালোকক দেখাই আছোঁ ৰ'ব। এই অভাৰব্ৰিজখনো বনাইছে আৰু তাতে আমাৰ ট্ৰেইন এফালেদি যায় যে, সেইকাৰণে ইয়াত মানে ভিৰটো বহুত বেছি হয়। এয়া কাম চলি আছে। ইয়াত বহুতৰে মানুহৰ ঘৰ আছিলে, ইয়াৰ পৰা ঘৰবোৰ উঠাই দিয়া হ'ল। মানে ইমানেই ধূলি নহয় এতিয়া। বহুত দিন লাগিছে ন? পোনে পোনে যায় আমাৰ ডিব্ৰুগড়লৈ, আৰু লেফ্ট চাইডে যায় নাহৰকটীয়া, নামৰূপ, চাচনি। এইফালে যায় ডিব্ৰুগড় আৰু এইফালে যায় নাহৰকটীয়া, চাচনি, নামৰূপ, এইফালে পাইগৈ। আমি এতিয়া নামৰূপ হৈ গৈ আছোঁ। আমি এতিয়া আহি বৰহাট পালোহি, আৰু সোনকালে পামহি বুলি ভাবিছিলোঁ। দেৰি হৈ গ'ল যে, সেইকাৰণে এইজনী হৈছে মোৰ সৰু ভাগিন। এইজনী নামটো কৈ দিয়া তোমাৰ। মোৰ নামটো সীমা দানিতা বাবা। কাইলৈকে দেখাই থাকিম আপোনালোকক ইয়াৰ মানে পৰিৱেশবোৰ। ইমান ধুনীয়া ধুনীয়া মানে পৰিৱেশ আপোনালোকক কাইলৈকে দেখাম। আজি আৰু এতিয়া মানে ইয়াত ৰাস আছে, ৰাস মহোৎসৱ পাতিছে, সেইকাৰণে আহিলোঁ। আৰু আমাৰ এই ভাগৰ বাইক মানে হেৰি গোপী হ'ব, আৰু কাইলৈ কৃষ্ণ পাৰ্ট ল'ব। সেইকাৰণে আজি মানে তাইক মেকআপ কৰিব লাগিব। এতিয়া অকণমান মেকআপ কৰা দেখাম। এয়া হৈছে আমাৰ মানে মোৰ মাজুবাৰ ডাঙৰ ছোৱালী। সৰুজনীক দেখাইছিলোঁ, এতিয়া ডাঙৰজনী। তাৰপিছত ইহঁতৰ ইয়াত মানে ৰাস আছে, আৰু ৰাস মহোৎসৱত মানে তাই আজি মানে তুমি কি তোমাৰ নামটো কৈ দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৃষ্টি বৰুৱা। আৰু আজি তুমি ৰাসত কি পাৰ্ট ল'বা? যশোদাৰ কৃষ্ণ সন্তান হৈছে, আৰু আমি গোপীখিনি চাবলৈ যাম। আজি তুমি গোপীও হ'বা। তাৰপিছত আৰু কালীয়া দমনত কৃষ্ণই নাগৰ লগত যুদ্ধ লাগি থাকিব, আৰু সেই নাগটোৰ পত্নী হ'ম। আজি তাই দুটা চৰিত্ৰ আছে, আৰু সেই তাৰ ওপৰতে মানে আজি মেকআপটো কৰা হ'ব। আৰু সেই মাহীয়েকে কৰি দিম, আৰু তাৰপিছত আপোনালোকে কেনেকুৱা হয় লাষ্টত চাব। আৰু কাইলৈ মানে তাই আৰু এটা বেলেগ ৰূপত দেখিব। আজিৰ চৰিত্ৰটোত মানে কেনেকুৱা মেকআপটো কেনেকুৱা হয় আপোনালোকে জনাব দেই। এয়া হৈছে ফাইনেল। আল্ট্ৰা চাল্ট্ৰা লগাবলৈ আছে। এয়া ফাইনেল গোপীগৰাকী ৰেডি হ'ল। মেকআপটো কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আইলেছ লগোৱা নাই। ৰাতি যে ক'তো পোহৰ পোৱা নাই, এইডোখৰতে পোহৰ পাইছোঁ, আৰু ইয়াতে ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকে জনাব কেনেকুৱা লাগিছে। লাষ্টত আৰু দেখাই আছোঁ ৰ'ব। একেবাৰে শেষত এয়া হৈছে ফাইনেল ৰূপ, আৰু আপোনালোকে ক'ব মেকআপটো কেনেকুৱা হৈছে, তাইক দেখিবলৈ কেনেকুৱা লাগিছে। তাই ক্লাছ 8ত পঢ়িছে, আৰু তাই নাচ গান, ভাওনা, নাটক এইবোৰ কৰি বহুত ভাল পায়। পঢ়া শুনাৰ লগতে এইবোৰ গৈ আছে। মোৰ লগতে তাইকো মৰম আৰু আশীৰ্বাদ দিব দেই। আৰু এই হৈছে তাইৰ লগৰ ছোৱালী স্বাগতা। তাইক ময়ে মেকআপ কৰি দিছোঁ। বহুত ধুনীয়া লাগিছে তাইক। তাইৰ লক্ষী চৰিত্ৰটো কৰিছিলে। এতিয়া 12:40 গৈছে, আৰু আমি এই ৰাতি ভাওনা চাই আছোঁ। গাড়ীৰ ভিতৰৰ পৰাই ভাওনা চাই আছোঁ আমি। ইমানেই ঠাণ্ডা বাহিৰত, সেইকাৰণে আমি একদম গাড়ীৰ ভিতৰৰ পৰাই চাই আছোঁ। আৰু এইডোখৰতে গাড়ীখন ৰখাই লৈ চানা খাই আমি চাই আছোঁ। এফালে মোৰ বা হয়,
এতিয়া দেখি নাপাব, আন্ধাৰ হৈ আছে। কাইলৈ ভালকৈ আপোনালোকক দেখাই আছোঁ। এনেদৰেই প্ৰথম নিশা ৰাস চালোঁ আমি। 2-3 বাজিলে প্ৰথম নিশা, আৰু তাৰপাছত ঘৰলৈ আহিলোঁ। আৰু ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ, আৰু কাইলৈ লগ পাই আছোঁ। আৰু এটা বেলেগ চৰিত্ৰও দেখাম, আৰু ইয়াৰ কি পাৰোঁ দেখাম। আৰু ইমানতে শেষ কৰিছোঁ। বাই বাই।